নমস্কাৰ নাৰায়ণ সাধনা এছবিৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালো। আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ প্ৰথম অধ্যায় শীতল যুদ্ধৰ যুগৰ দ্বিতীয় ক্লাছটো আৰম্ভ কৰিছো। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজি শীতল যুদ্ধ ইয়াৰ মূল ভেটি শীতল যুদ্ধৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিম। আমি শীতল যুদ্ধ কি এই বিষয়ে এতিয়া আলোচনা কৰিম। শীতল যুদ্ধ দুই মহাশক্তিৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সন্দেহ আৰু সংশয়ে সৃষ্টি কৰা এক উত্তেজনামূলক পৰিস্থিতি। দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল 1939 পৰা 1945 চনলৈ। দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল মিত্ৰ শক্তি আৰু শত্ৰু শক্তিৰ মাজত। মিত্ৰ শক্তিত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, সোভিয়েট ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্সকে ধৰি বহুবোৰ দেশ, আৰু শত্ৰু শক্তি বা এক্সিছ পাৱাৰত আছিল জাৰ্মানী, ইটালী, জাপান। গোটেই বিশ্বত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত বিশ্বৰ মানৱ জীৱন, সম্পদ তথা প্ৰকৃতিৰ বিস্তৰ ক্ষতি সাধন হৈছিল। এই যুদ্ধত 50 নিযুতৰ পৰা 70 নিযুত লোকৰ মৃত্যু হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰাৰ ঘটনাটোৱে সোভিয়েট সংঘক আমেৰিকাৰ প্ৰতি সন্দিহান কৰি তুলিছিল। অন্যহাতে সোভিয়েট ৰাছিয়াৰ সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ শংকিত হৈ পৰিছিল। এনে সন্দেহ আৰু সংশয়ৰ মূলতে আছে বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিবৰ বাবে দুই মহাশক্তিয়ে চলোৱা প্ৰচেষ্টা। এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকাত নিজৰ আধিপত্য বিস্তাৰৰ বাবে দুই মহাশক্তিয়ে চেষ্টা চলাইছিল। পুঁজিবাদী ৰাষ্ট্ৰসমূহে তৃতীয় বিশ্বৰ উপনিৱেশিক ৰাষ্ট্ৰৰ পৰা অৰ্থনৈতিক শোষণ আৰম্ভ কৰিছিল, কিন্তু সোভিয়েট ৰাছিয়াই ইয়াৰ বিৰোধিতা কৰিছিল। কেৱল সামৰিক আৰু অৰ্থনৈতিক শক্তি প্ৰদৰ্শনেই এনে আধিপত্য প্ৰতিষ্ঠাৰ লক্ষণ আছিল। ইয়াৰ লগত দুই মহাশক্তিৰ বিপৰীত ৰাজনৈতিক মতাদৰ্শ যুঁজখনো জড়িত হৈ আছে। মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বত পুঁজিবাদ আৰু উদাৰতাবাদী মতাদৰ্শ বিয়পোৱাৰ বাবে প্ৰচেষ্টা চলাইছিল। তাৰ বিপৰীতে সোভিয়েট সংঘই বিশ্বত সমাজবাদী মতাদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ব্যক্তিগত খণ্ডৰ বিকাশৰ সমৰ্থন কৰিছিল, কিন্তু সোভিয়েট ৰাছিয়াই ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন অৰ্থনীতিকহে সমৰ্থন কৰিছিল। আধিপত্য নিৰ্মাণৰ এই যুঁজৰ প্ৰত্যক্ষ যুদ্ধ অসম্ভৱ হৈ উঠিছিল, কাৰণ দুই মহাশক্তিয়ে নিজাকৈ পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী হৈ উঠিছিল। হিৰোশ্বিমা আৰু নাগাচাকিৰ ঘটনাই প্ৰমাণ কৰি দিছিল যে আণৱিক বা পাৰমাণৱিক যুদ্ধই দুই পক্ষকে নিঃশেষ কৰিব। গতিকে যিকোনো পৰিস্থিতিতে তেওঁলোকে প্ৰত্যক্ষ যুদ্ধৰ পৰা বিৰত থকাটোৱেই মংগলজনক কথা বুলি গণ্য কৰিছিল আৰু প্ৰত্যক্ষ যুদ্ধৰ পৰা বিৰত আছিল। এই গোটেই পৰিস্থিতিটোত আণৱিক বোমাই প্ৰত্যক্ষ যুদ্ধ নিবাৰক হিচাপে কাম কৰিছিল। চমু কথাত শীতল যুদ্ধ হ'ল এনে এক পৰিস্থিতি য'ত আণৱিক শক্তিৰ অধিকাৰী দুই মহাশক্তি প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ হ'ব নোৱাৰে, অথচ বিশ্বত নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। ফলশ্ৰুতিত ই বিভিন্ন সন্ধিক্ষণত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি সমগ্ৰ বিশ্বক আৰু উত্তেজনাৰ পিঞ্জৰাত বন্দী কৰি ৰাখে। এই হ'ল শীতল যুদ্ধ। আৰু এই পইণ্ট কেইটাৰ ওপৰত এতিয়া আমি আলোকপাত কৰিম। শীতল যুদ্ধ, কোল্ড ৱাৰ। প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে সশস্ত্ৰ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস আৰু শত্ৰুভাৱাপন্ন অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলায় তাক শীতল যুদ্ধ বোলা হয়। দুটা শক্তিগোষ্ঠী পুঁজিবাদী শিবিৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু সমাজবাদী শিবিৰৰ নেতৃত্বত আছে সোভিয়েট সংঘ। এই সমাজবাদী আৰু পুঁজিবাদী শিবিৰৰ মাজত চলি থকা পাৰস্পৰিক অবিশ্বাস আৰু প্ৰতিদ্বন্দ্বিতাক শীতল যুদ্ধ বুলি কোৱা হৈছে। এই দুয়োটা শিবিৰে প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ হ'ব নোৱাৰে বা পোনপটীয়া যুদ্ধ সংঘটিত কৰিব নোৱাৰে, কিন্তু নিজৰ আধিপত্য প্ৰতিষ্ঠা
বা ক্ষমতা বৃদ্ধিৰ বাবে সামৰিক মিত্ৰজোঁট গঠন কৰি সামৰিক অস্ত্ৰ শস্ত্ৰ উৎপাদন কৰি মজুত কৰি ৰাখিছে দুয়োটা শিবিৰে আৰু পৃথিৱীৰ জনসাধাৰণক এক উত্তেজনাময় পৰিস্থিতিত ডুবাই ৰাখিছে। ইয়াক শীতল যুদ্ধ বুলি কোৱা হৈছে। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ শীতল যুদ্ধৰ কাৰণসমূহ। শীতল যুদ্ধৰ কাৰণসমূহ এই বহীখনত পইণ্ট আকাৰে ইয়াতে কাৰণসমূহ দিয়া আছে। শীতল যুদ্ধৰ কাৰণ এ পাৰস্পৰিক সন্দেহ আৰু অবিশ্বাস। শীতল যুদ্ধ দুই মহাশক্তিৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সন্দেহ আৰু সংশয়ে সৃষ্টি কৰা এক উত্তেজনামূলক পৰিস্থিতি। নিজৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে দুয়োটা শিবিৰে সামৰিক অস্ত্ৰ শস্ত্ৰ উৎপাদন তথা মজুত কৰি ৰাখিছিল। বি আদৰ্শগত পাৰ্থক্য। শীতল যুদ্ধ উৎপত্তিৰ ইও এটা মূল কাৰণ। দুয়োটা শিবিৰেই পাৰস্পৰিক বিৰোধী আদৰ্শ বা মতাদৰ্শ গ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আৰু উদাৰতাবাদী ভাৱাদৰ্শ গ্ৰহণ কৰাৰ বিপৰীতে ছোভিয়েট সংঘই সমাজবাদী ভাৱাদৰ্শ গ্ৰহণ কৰিছিল। পুঁজিবাদী শিবিৰে ব্যক্তিগত খণ্ডৰ বিকাশৰ পক্ষপাতী আছিল। ছোভিয়েট সংঘই ৰাষ্ট্ৰ নিয়ন্ত্ৰিত অৰ্থনীতিক সমৰ্থন কৰিছিল। তৃতীয় বিশ্বৰ উপনিৱেশিক ৰাষ্ট্ৰৰ পৰা পুঁজিবাদী শিবিৰে অৰ্থনৈতিক শোষণ আৰম্ভ কৰিছিল, কিন্তু ছোভিয়েট ৰাছিয়াই অৰ্থনৈতিক শোষণৰ বিৰোধিতা কৰিছিল। সাম্যবাদী শাসন তৃতীয় বিশ্বত প্ৰতিষ্ঠিত হ'লে পুঁজিবাদীৰ শিবিৰৰ বজাৰ লোপ পাব আৰু কেঁচা সামগ্ৰীৰ আমদানি বন্ধ হ'ব। ইয়াৰ বাবেই শীতল যুদ্ধ আৰম্ভ হৈছিল। শীতল যুদ্ধ উৎপত্তিৰ ইও এটা মূল কাৰণ হয়। চি তথ্যৰ গোপনীয়তা। শীতল যুদ্ধ উৎপত্তিৰ ৩ নম্বৰ কাৰণটো হৈছে তথ্যৰ গোপনীয়তা। আমেৰিকা যুক্তৰাষ্ট্ৰই আণৱিক বোমাৰ আৱিষ্কাৰ গোপনে ৰখাৰ বাবে ছোভিয়েট ৰাছিয়াই পশ্চিমীয়া ৰাষ্ট্ৰবোৰক বিশ্বাসঘাতক বুলি অভিহিত কৰিছিল। অন্যহাতে ছোভিয়েট ৰাছিয়াৰ চোৰাংচোৱা বিভাগে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমৰনীতি, প্ৰতিৰক্ষা, আণৱিক বোমাৰ আৱিষ্কাৰ আদি তথ্য ছোভিয়েট ৰাছিয়ালৈ প্ৰেৰণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়াৰ প্ৰতি এই কাৰ্যত অবিশ্বাসী হৈ পৰিছিল। শীতল যুদ্ধ উৎপত্তিৰ ইও এটা মহান কাৰণ আছিল। ৪ নম্বৰ কাৰণ ডি সামৰিক মিত্ৰজোঁট গঠন। দুয়োটা শিবিৰেই নিজক শক্তিশালী কৰিবৰ কাৰণে কিছুমান সামৰিক মিত্ৰজোঁট গঠন কৰিছিল। পুঁজিবাদী শিবিৰৰ নেতৃত্বত 1945 চনত উত্তৰ আটলাণ্টিক চুক্তি সংগঠন NATO নাটো আন্তৰ্জাতিক সংগঠনৰ জন্ম দিছিল। দক্ষিণ পূব এছিয়া সংগঠন SEATO চিয়াটো 1955 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত এই সামৰিক মিত্ৰজোঁটটো গঠন কৰিছিল। কেন্দ্ৰীয় চুক্তি সংগঠন CENTO চেণ্ট্ৰ এই আন্তঃৰাষ্ট্ৰীয় সামৰিক মিত্ৰজোঁট সংগঠনটোৰ জন্ম হৈছিল 1955 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠন হৈছিল। অন্যহাতে ছোভিয়েট সংঘৰ নেতৃত্বত 1955 চনত ৱাৰ্ছ পেক্ট বা ৱাৰ্ছ চুক্তি সংগঠনৰ গঠন হৈছিল। ৫ নম্বৰ কাৰণ কিউবা ক্ষেপণাস্ত্ৰ সংকট। 1962 চনত কিউবা আৰু ছোভিয়েট ৰাছিয়াৰ চৰকাৰে পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ ঘাটি কিউবাত স্থাপন কৰে। এই ঘটনাই দুয়োটা শিবিৰৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ৬ নম্বৰ ৰাছিয়াৰ প্ৰতি সাহায্য। 1945 চনৰ পাছৰ পৰা অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছৰ পৰা পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ছোভিয়েট ৰাছিয়ালৈ অৰ্থনৈতিক সাহায্য দিয়া বন্ধ কৰিছিল। এইবোৰেই হৈছে শীতল যুদ্ধৰ মূল কাৰণ। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। তোমালোকে ভিডিঅ'টো যদি ভাল পাইছা লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।